হাই হেল্ল' বন্ধুসকল, এয়া হ'ল জোনবিল মেলাৰ আজি লাষ্ট দিনত আমি জোনবিল মেলা চাবলৈ আহিছিলোঁ। তো আপোনালোকে চাবলৈ আহিছে না কমেণ্ট কৰি জনাব। আৰু আমি আটাই জোনবিল মেলা চাবলৈ আহিছোঁ। আহক নহ'লে একেলগে আমি জোনবিল মেলা চাওঁ। এয়া চাওক, মানুহৰ ভিৰ, বহুত মানুহ হৈছে। আজি লাষ্টৰ দিনতে আমি আহিছোঁ। কিবা কিবি ল'ম বুলি ভাবিছোঁ। আপোনালোকে কি লয় কমেণ্ট কৰি জনাব। আৰু লগতে এইবিলাক চাওক, কাঠৰ মালসোপা কিমান আছে। খুব ধুনীয়া ধুনীয়া বস্তু লৈ আনিছে। আৰু বাও আহিছে আৰু ধুনুও আহিছে। লগতে কাঠৰ বিচনা সোপা চাওক, বহুত দামী দামী বিচনা হয়। মই সুধিছিলোঁ 30,000 মান লাগে এখন বিচনাত। বহুত দামী বিচনা হয়। আৰু ইফালে চাওক, কাপোৰৰ বজাৰ বহুত, 100 টকীয়া কাপোৰ বহুত আনিছে ইয়াতে এবাৰ। চাওক, এয়া হ'ল চোফা ছেট। চাওক, খুব ধুনীয়া ধুনীয়া চোফা ছেট লৈ আনিছে। চাওক, খুব ৰং বিৰঙৰ চোফা ছেট হয়। এয়া হ'ল অহা সময়ত। চাওক, কিমান মানুহৰ ভিৰ। মানুহবিলাকে কান্দি দিছে, ইমানে ভিৰ হৈছে নহয় আবেলি সময়ত। চাওক, ইমান মানুহ আহি আছে। চাওক, এনেকৈ আমাৰ জোনবিল মেলা আমি মেলা চালোঁ। আৰু আপোনালোকে চালেনে নাই কমেণ্ট কৰি জনাব। এতিয়া টাটা বাই বাই। আমি